নমস্কাৰ। বৰ্তমান সময়ত ৰাজ্যজুৰি চলি থকা বানৰ সন্ত্ৰাসৰ মাজতে বানে ভয়াৱহ পৰিস্থিতি ধাৰণ কৰা ডিব্ৰুগড় জিলাৰ খোৱাং পঞ্চায়তৰ অন্তৰ্গত আন এখন মোৰ নিজা গাঁৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। চাওক, চাৰিওদিশে কেৱল পানী পানী আৰু পানী। পানীৰ প্ৰচণ্ড সোঁত চাওক কেনেদৰে বৈ গৈ আছে। হয়, মই অতিকে দুখেৰে জনাব বিচাৰিছোঁ যে গাঁওখনৰ লোকসকলৰ বৰ্তমান পৰিস্থিতি পানীত হাঁহ নচৰা হৈছে। মই দেখাই যাম বানাক্ৰান্তৰ দুৰ্দশা। আপোনালোকে একো কৰিব নোৱাৰিলেও ভিডিঅ'টো শেষলৈকে চাওক আৰু অনুভৱ কৰক এই পৰিস্থিতি। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই দৃশ্যটোলৈ মন কৰকচোন। মথাউৰিৰ ওপৰে কেনেকৈ পানী বাগৰি আহিছে আপোনালোকে লক্ষ্য কৰকচোন এবাৰ। বুঢ়ীদিহিং নৈয়ে যি তাণ্ডৱ সৃষ্টি কৰিছে তাৰ ফলত গাঁৱৰ মানুহে এনেকৈ ভূৰ লৈ কোনোজনে নাও লৈ জীৱ জন্তু উদ্ধাৰৰ কাৰণে পানীত নমা দিয়া পৰিলক্ষিত হৈছে। হয়, বহুতেই তেওঁলোকৰ যি ঘৰৰ পোহনীয় জীৱ জন্তু হেৰুৱাইছে। ইতিমধ্যে বানত হেৰুওৱা পৰিলক্ষিত হৈছে। কোনোৱে যদি হাঁহ কুকুৰা হেৰুৱাইছে, কোনোজনে আকৌ গৰু ছাগলী এনেকৈ বানৰ কবলত মৃত্যুৰ মুখত পৰা দেখা গৈছে। আটাইতকৈ দুখৰ কথা যে কৃষকসকলে সৰ্বোচ্চ হেৰুৱাইছে। মূৰৰ ঘাম মাটিত পেলাই যি কৃষকসকলে বছৰ জুৰি খাবৰ কাৰণে ধান খেতি পথাৰত ধান সিঁচে, সেয়াও আজি বিগত ৩-৪ দিনে পানীৰ তলত ডুব গৈ আছে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে এয়া জীৱ জন্তু কেনেকৈ প্ৰাণৰ মমতাত তেওঁলোকে ওখ ঠাইত আশ্ৰয় বিচাৰি আহিছে। চাওক, এই মুহূৰ্তত মোৰ নিজৰ দুটা চকুক বিশ্বাস কৰিবলৈ টান লাগিছে যে মোৰ প্ৰিয়, মোৰ বুকুৰ আপোন গাঁওখন আজি এনেকৈ বানৰ কবলত। সঁচাকৈ যথেষ্ট দুখ অনুভৱ কৰিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰি দিব যাতে মই সাহস পাওঁ আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ সেইফালে বান পৰিস্থিতি কেনেকুৱা। চাৰিওফালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে সোনকালে বান বিভীষিকাৰ অন্ত পৰে আৰু বানপীড়িতসকল পুনৰ অৱস্থালৈ ঘূৰি আহে। ধন্যবাদ।